Hi guys, welcome back to my YouTube channel. Namaskar সকলোকে আজিৰ পৰা মই আৰু ভিডিঅ' নবনাওঁ একদম মানে ভাল নলগা হৈ গ'ল মানে ভিডিঅ' বনাই একদম মাথাটো বেয়া হৈ গ'ল কালিৰ পৰা একদম মানে ভিডিঅ' বনাবলৈ মনেই নোযোৱা হৈ গ'ল কি ক'ম আপোনালোকক মানে একদম মানে একেবাৰে ভিডিঅ' বনাবই মন নোযোৱা এতিয়া আছোঁ গুৱাহাটীতে বৰ্তমান গণেশগুৰিত বাদ দিয়ক এইবিলাক কিবা এটা হাঁহৰ লগত ভাত খাই লওঁগৈ তাৰপিছত কৈ আছোঁ মই কি হ'ল কি নাই গোটেই ঘটনাটো বলক তেন্তে লাষ্ট ভিডিঅ' হা ফ্ৰেণ্ডছ এইখন হোটেলতে আছোঁ আৰু তো বন্ধুসকল মই কৈছিলোঁ যে আপোনালোকক আজিৰ পৰা আৰু ব্লগ নবনাওঁ একদম মানে মাথা কাম নকৰা হৈ গ'ল একদম মানে মাথা বেয়া হৈ গ'ল ব্লগ নবনাওঁ আৰু তাৰ কাৰণটো হ'ল আৰু মই আপোনালোকক কি ক'ম আৰু একদম ব্লগ মানে বনাব মন নোযোৱাই হৈ গ'ল আৰু ৰাতিপুৱা একদম নবনাওঁ আৰু ব্লগ একদম মাথাটো কামেই নকৰে কি মানে ক'ম আৰু তো মই আজি ক'ব লৈছোঁ ফ্ৰেণ্ডছ মই ব্লগ নবনোৱাৰ কাৰণ হ'ল ফ্ৰেণ্ডছ এইডালৰ কাৰণে মই ব্লগ নবনাওঁ এইডালৰ কাৰণে ব্লগ নবনাওঁ আৰু মাথাটো বেয়া হৈ গ'ল মানে একদম এইডালে মাথা বেয়া কৰি দিলে এইডালে মাথাটো বেয়া কৰি দিলে তেনেকৈ মাথা বেয়া কৰিলে চব এইকেইদিন মই গুৱাহাটীত আছোঁ আপোনালোকে জানে এতিয়া মোৰ পিছফালে পিছফালে আছোঁ হোটেল কেপিটেল এইকেইদিন গুৱাহাটীতে আছোঁ গুৱাহাটীত মানে আপোনালোকে জানে আৰু কম আৰু ঘূৰি আছোঁ একদম ধুনীয়া ধুনীয়া কেইটামান ব্লগ শ্বুট কৰিছিলোঁ মানে ইয়াতে হা একদম ভাল কেইটামান ব্লগ শ্বুট কৰিছিলোঁ কিন্তু পাছত গম পাইছোঁ যে এইকেইটালে কাম কৰা নাই হা সেইডালে মানে কাম নকৰিলে মানে হা ইমান কষ্টৰ মানে ভইচ পানী গ'ল এই হেডফোনডালে এইডালে মানে এই মাইকডালে কাম কৰা নাই এইডাল মই লৈছিলোঁ 1100 টকা দি 1100 টকা দি লৈছিলোঁ 1100 টকা দি ল'লোঁ লৈ পেলাই ধুনীয়া কাম কৰি আছিলে ফাৰ্ষ্ট টাইম আমি শ্বুট কৰোঁ শ্বুট কৰাৰ পাছত এডিটিং কৰোঁ মানে চাই নাথাকোঁ মানে চাউণ্ড আহিছে নাই আৰু অফক'ৰ্চ চাউণ্ডটো আহেই কিন্তু কালি কি কৰিলে কালি পৰহিৰ পৰা এডালে মানে 2-3টামান মানে ব্লগ গৈছিলোঁ ইমান ধুনীয়া ধুনীয়া জেগাত গৈ শ্বুট কৰিলোঁ এইডালে মানে চাউণ্ডটো একদম চাইলেণ্ট মানে একোৱেই নাহিলে মানে একোৱেই চাউণ্ড নাহিলে পাছত চাইছোঁ যেতিয়া এডিটিং কৰিব গৈছোঁ নাই একো চাউণ্ড নাই এতিয়া একদম কি ক'ম মাথা চাথা বেয়া মানে গতিকেলৈ খুব লাগি গ'ল তাৰমানে সেইটো কাৰণে কৈছোঁ ফ্ৰেণ্ডছ চাই লওঁ বাৰু আপোনালোকে যদি আকৌ কয় মোৰ সেইটো একদম বনাব মন নোযোৱাই হৈ গ'ল এইডাল বয়া মাইকৰ একদম চাউণ্ডটো নাইকিয়া হৈ গ'ল বয়া 1100 টকা দি লৈছিলোঁ এইডাল এইটো চব ফ্ৰেণ্ডছ 7 বছৰ 8 বছৰ মূৰত লগৰ এজন লগ পালোঁ একেলগতে জব কৰা তাক লগ পাই
মানে ভিডিঅ' বনাইছোঁ তাত একো সাউণ্ড নাই আপোনালোকে ধৰিব পাৰিছে মোৰ একো লিপচিংটো মিলা নাই মানে তো এইটোতো পুৰা মানে একো কাম নহ'ল আৰু এটা চেনেল আছে দুটা কোলাবৰেট কৰি বনাইছিলোঁ এইটো জাষ্ট আপোনালোকক দেখালোহে মানে আৰু কিবা কিবি বনাইছিলোঁ একদম সাইলেণ্ট মানে একেবাৰে সাউণ্ড নাই সাউণ্ডলেছ মানে একেবাৰে নাইকিয়া মানে চব কেনেকুৱা অৱস্থা ফ্ৰেণ্ডছ আৰু এটা দেখাইছোঁ এইটো চব এইটো গণেশগুৰি ফ্লাইঅভাৰ তলত গ্ৰেজুৱেট চাইৱালা বুলি এখন দোকান মানে খুব মিউজিক তেখেতলোকে গান গাই এইটো চিটি প্ৰটেক্ট চেণ্টাৰ বিশালৰ তাতে এইটো পুৰা গান গাই গাই মানে চাহ খুৱায় বহুত মানে এণ্টাৰটেইনমেণ্ট হয় মজা মজা গান গায় পুৰা মানে আৰু পুৰা মানে গ্ৰেজুৱেট চাইৱালা মানে চব মানে গ্ৰেজুৱেট ল'ৰা হয় এটা বহুত ডাঙৰ এটা জমনি মেহফিল তাত হৈছিলে মানে অকণমান আপোনালোকক দেখাই দিছোঁ সেইটো একেবাৰে চাউণ্ড নাইকিয়া হৈ গ'ল একেবাৰে চব একদম মানে একদম একেবাৰে সাউণ্ডলেছ মানে এই চব গণেশগুৰি ফ্লাইঅভাৰ একদম তলতে বিশাল মাৰ্কেটৰ এইখিনিতে প্ৰটেক্ট চেণ্টাৰত একদম মানে বহুত ভাল ভাল ব্লগ বনাইছোঁ মানে হেৰি কৰিছিলোঁ চব মানে সাউণ্ডলেছ হৈ গ'ল আপোনালোক কি ক'ম চাওক এইটো এটা চাওক কেনেকুৱা হৈ গৈছে তাৰপাছত ছিংগাৰকেইজনে পূৰা মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মেলি পূৰা মঞ্জিত অসম ব্লগ চেনেলটো আৰু চবকে ছাবস্ক্ৰাইব কৰি দিবৰ কাৰণে কৈছিলে একেবাৰে একো মাত আৱাজ নাহিলেই মানে চব চাইলেণ্ট হৈ গ'ল আৰু স্ক্ৰীণত দেখাই দিছিলে মোৰ চেনেলটো এইটো ছাবস্ক্ৰাইব কৰি দিবলৈ চবকে আহ্বান জনাইছিলে আৰু সিহঁতে কৰি দিছিলে মানে একেবাৰে শব্দ নাহিলে চাউণ্ড নাহিলে দেই একদম মানে চব মানে একদম হেৰি হৈ গ'ল এই দুটা ফুটেজ জাষ্ট আপোনালোকক উদাহৰণ দিবৰ কাৰণে মই দেখালোঁ কিন্তু বহুত জেগাত গৈ গুৱাহাটীত কষ্ট কৰি ভিডিঅ' বনালোঁ কিন্তু এটা ভিডিঅ'টো চাউণ্ডেই নাহিলে পাছতহে গম পাইছোঁ অৱস্থা বেয়া চব বৰবাদ